মোৰ নতুন ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। এতিয়া মোৰ আজি যাম মুড়ি ফেক্টৰী আৰু মুড়ি আনিবলৈ। মোৰ গাহৰি দানা দি হৈ গ'ল, গোটেই হৈ গ'ল। এতিয়া গাহৰি দানা দি এতিয়া যাম মুড়ি ফেক্টৰীলৈ আৰু ক'ত আছে মুড়ি ফেক্টৰী সকলোবোৰ কৈ দিম আৰু দেখুৱাই যাম। ভিডিঅ'টো চাই এতিয়া প্ৰথমতে চাইকেলখন লৈ যাব লাগিব। এইটো বস্তা দিছে, মায়ে মোক বস্তা দিছে, চাইকেলখন লৈ যাব লাগিব। মুড়ি আনিবলৈ গৈ আছো। কেনেকুৱা লাগিছে কৈছো? বঢ়িয়া লাগিছে। আৰু পিছত আহি আছে লাষ্ট কৰে হেৰি একদম গৈ আছো মুড়ি আনিবলৈ। ই গৈ আছে, ই চলাইছে ড্ৰাইভাৰ মেন। এতিয়া মুড়ি আনিবলৈ গৈ আছো, এহেঁতি ওলাইছে গৈ আছে। মেইন ৰোডত উঠি গ'লো একদম। এতিয়া মুড়ি ক'ত ফেক্টৰী আছে সকলো কৈছো। ভিডিঅ'টো অকলে একদম একদম পাত পাৰিবলৈ যাব। আমি এইটো চাইডে যাম। এতিয়া লগৰ ল'ৰা এটা আহি আছে এইটো চাইডৰ পৰা। এতিয়া মুড়ি আহি পোৱা নাই, আহি পাবহি আৰু এতিয়া এইটো পিছত আহি আছে আৰু এইটো আহি আছে। ই যাব মোৰ লগত মুড়ি আনিবলৈ। ফাইনেলি আমি দুটা আহি পাইছোহি আৰু অকণমান আছে। ইয়াৰো পিছৰ ল'ৰাটো এটা ইউটিউব চেনেল আছে। ইউটিউব চেনেলটোৰ নাম কি? VS Boy Vlog 21। সেইটো চেনেলটো গৈ পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ডিছক্ৰিপশ্যনত লিংক দি দিয়া হ'ব। গৈ আছোঁ, গোটেই বতাহ মাৰি আছে একদম ৰাস্তাত। পামগৈ আৰু মুড়ি ফেক্টৰী। আৰু মুড়ি ফেক্টৰীটো আপোনালোকক ভালকৈ দেখুৱাই দিম। ক'ত আছে মুড়ি ফেক্টৰীটো সকলোবোৰ কৈ দিম। এতিয়া পূৰা একদম মানুহে হেৰি কৰি আছে, ট্ৰেক্টৰ হাল বাই আছে। একদম গাঁৱলীয়া জেগা, পূৰা একদম হাল বাই আছে মানুহে। ট্ৰেক্টৰ মাছ বিচাৰি আছে। দেখিছে আহি আছে হাল। খেতি টাইম এতিয়া একদম পূৰা ট্ৰেক্টৰ আহি আছে। পামগৈ আৰু বেছি দূৰ নাই আৰু। ফাইনেলি মুড়ি ফেক্টৰী পাই গ'লোহি আহি পেলাই। মুড়ি ফেক্টৰীটো এতিয়া মুড়ি ফেক্টৰীটো পাই গ'লো। গোটেই একদম ধোঁৱা হৈ আছে একদম গোটেই। আমি দুটা এতিয়া মুড়ি আনিবলৈ যাম। এয়া দাদাজনে মুড়ি এতিয়া জুখি দিব আৰু এতিয়া অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মুড়ি কিমান আছে, একদম বহুত মুড়ি আছে একদম। সকলোবোৰ দেখুৱাই থাকিম। পূৰা একদম ধান হৈ দিছে গোটেইখিনি। একদম মুড়ি বনাবৰ কাৰণে একদম গোটেই ধানটো দিছে। এইটো আছে একদম সুধা ধান একদম বহুত ধান আছে। আৰু ক'ত আছে মুড়ি ফেক্টৰীটো সকলোবোৰ কৈ থাকিম। একদম ভিডিঅ'টো একদম শেষলৈকে একদম চাই থাকিব। ইয়াৰ পৰাই দিব। কিমান কিলো হ'ব এইটো গোটেই কুইণ্টেলটো? 10 কেজি। অঁ আপুনিয়ে অনাৰ ন এই মুড়ি ফেক্টৰীটো? এইটো কোনটো ডিষ্ট্ৰিক্টত আছে? চতিয়া ডিষ্ট্ৰিক্ট। কোন জেগাত? বনুৱা বস্তি। চতিয়াত যাৰ চতিয়াত ঘৰৰ ওচৰত আছে, আপোনালোকে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আছে, আপোনালোকে সকলোৱে আহিব ইয়াৰ মুড়ি ফেক্টৰী। ডাইৰেক্ট কুইণ্টেল হিচাপ আপোনালোকক অকণ কমাই দিব। বাহিৰতে একদম মুড়ি বহাই এইটোৱে একদম পেকিং কৰে। এইফালে ভিতৰত আছে, এইকেইটাই পেকিং কৰে। মুড়িটো ক'ত বনাই সকলোবোৰ দেখুৱাই দিম একদম ভিতৰতে একেলগে একদম চাইডকেইটা সকলো। মুড়িটো বনাই এইজনে চব হেৰি কৰি থাকে। এইজন হৈছে অনাৰ, মুড়ি ফেক্টৰীটো অনাৰ হৈছে তেওঁ। যোনে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ হয় তেওঁ সকলোৱে আহিব পাৰে, ইয়াত মুড়িটো লৈ যাব পাৰে। অকণ ভিতৰলৈ চাওঁচোন। ভিতৰলৈ গোটেই একদম ধোঁৱা হৈ আছে একদম ভিতৰত। কেনেকুৱা লাগিছে মুড়ি হেৰিয়লৈ আহি পেলাই? ভালে লাগিছে। আমি বহুতবাৰ আহিছোঁ আৰু আজি প্ৰথমবাৰ মানে এনেকৈ তোমালোকৰ ভাল লাগিছে। ইয়াৰ গোটেই মেচিন চলি আছে, মুড়ি মেচিন চলি আছে। ইয়াৰ গোটেই যোনটো মুড়িটো ওলাই তাৰ ধানৰ তুঁহটো ইয়াত জমাই কৰি প্ৰথমতে ইয়াত এইটো হৈছে চাউলটো এইটো হেৰি কৰি লৈছে, শুকুৱাই লৈছে গোটেই।
এতিয়া এইটো মেলিব, এইটোৱে ইয়াত মেচিনত দি দিব, মেচিনত দি পেলাই ইয়াৰ পৰাই মুড়িটো ওলাব। ইয়াত দিছে চাউলটো দিয়াৰ পৰাই তাৰ পিছ চাইডৰ পৰাই এইটো মুড়িটো ওলাব। মুড়িটো দেখুৱাই আছোঁ আপোনালোকক। মাটিটো গোটেই একদম জ্বলি আছে, দেখিছে গোটেই ধোঁৱা ওলাই গৈছে মুড়ি ফেক্টৰী একদম। লাষ্টৰ টাইমত আমি এতিয়া ঘৰলৈ যাব লাগিব। মুড়ি চুড়ি পেকিং কৰা হৈ গ'ল। আৰু গোটেই কিবা এটা কোৱা, একো ক'বলগীয়া নাই। মই একদম বৰ লাষ্ট হয়। তাৰো ইউটিউব চেনেল এটা আছে, মই কৈছোঁ যে ছাবস্ক্ৰাইব কৰি দিম। এয়া পূৰা মুড়ি চুড়ি হৈ গ'ল। এতিয়া একদম ঘৰলৈ যাব লাগে। আপোনাৰ কিমান কাম কৰা? তেওঁ 4 মাহ হৈছে কাম কৰা। ফাইনেলি মুড়ি লোৱা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। ডিম্পু দাই ডাইলগটো মাৰি চাইকেল চলাই ঘৰ আহি পালোহি। আৰু ভিডিঅ'টো এদাই কৰিব লাগে। কেনেকুৱা লাগিছে লাইক আৰু কমেণ্ট একেবাৰে কৰি পেলাই একদম নাপাহৰিব।